নমস্কাৰ ৰাইজ মই জাহ্নৱী আৰু পুনৰ স্বাগতম জনালো আপোনালোকক মোৰ এটি নতুন ভিডিঅ'টো আৰম্ভণি কৰিছো 12:30 মান বজাত ইতিমধ্যে মোৰ লেবৰ কামবিলাক অন্ত পৰিবলৈ হৈছে কিন্তু লিখা কামবিলাক এতিয়াও আছে বহুতখিনি সেই কাৰণে মই লিখিবলৈ সদায় আহিব লগা হৈছে ইউনিভাৰ্চিটি এতিয়া মই বৰ্তমান গৈ আছো পাৰ্সেল আনিবলৈ কাৰণ কাম কৰি থকা সময়তে মোৰ ফোন আহিছিল যে পাৰ্সেল এটা আছে বুলি আৰু আমাৰ ইউনিভাৰ্চিটিত কি জানে নে 12টা পৰা 2টা বজালৈকে পাৰ্সেল থাকে মানে 5টা বজালৈকেও থাকে ফ্লিপকাৰ্ট হয় যদি লৰাবিলাকৰ কথা নাজানো কিন্তু আমি ছোৱালীবিলাকে একদম পাৰ্সেল বুলি ক'লে পুৰা এক্সাইটেড থাকো নহয় জানো কওকচোন আৰু ঠিক তেনেকৈ মই দৌৰি গ'লো আৰু কামৰ মাজতে পাৰ্সেলটো আনিবলৈ আৰু পাৰ্সেলটো অনাৰ পিছত আকৌ মই কামত অকণমান দেৰি বহিলোঁ কামটো মই অলমষ্ট 3:30 মান বজালৈকে কৰিছিলোঁ 3:30 বজাৰ পিছতে মই মেমক ৰিপৰ্ট কৰিলোঁ আৰু আজি যিহেতু সোমবাৰ হয় সেইকাৰণে মেমেও মোক আজি সোনকালে ছুটি দি দিয়ে কাৰণ মেমেও জানে যে আজি সোমবাৰ মই গোটেই দিনটো পানী এটোপালো নাখাওঁ আৰু মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ সকলেও জানেই চাগে যে মই সোমবাৰে এটোপাল পানীও নাখাওঁ শিৱ বাবালৈ মই ব্ৰত থওঁ মেমক ইনফৰ্ম কৰাৰ পিছতে মই ওলালোঁ মোৰ প্ৰিয় ঠাইলৈ সেয়া হৈছে বাবাৰ ওচৰলৈ এইখিনিতে মই আপোনালোকক এটা কথা ক'বলৈ বিচাৰিছোঁ যে মই যেতিয়া ইউনিভাৰ্চিটিলৈ আহিছিলোঁ সেইটো সময়ত মোৰ মনত এটা কথাই বহুত আঘাত পাইছিলোঁ যে মই ইউনিভাৰ্চিটিলৈ গৈ মেলি বাবাৰ ওচৰত দৰ্শন কেনেকৈ কৰিম আৰু সেইটো কথা মই মাকো কৈ আহিছিলোঁ যে মই মাক কেনেকৈ পূজা কৰিম বাবাৰ ওচৰত যিহেতু মই সোমবাৰ দিনা বাবাক একদম ৰাতিপুৱাই গাখীৰ পানীৰে অৰ্পণ কৰোঁ তাৰ পাছতে চাকি বন্তি জ্বলাই মেলি মই সেৱা কৰি বাবাক মই দিনটোৰ কাৰণে আশীৰ্বাদ দিবলৈ কওঁ যিহেতু মই সোমবাৰে ব্ৰত ৰাখোঁ কিন্তু ভগৱানে তাৰো এটা সলিউশ্যন উলিয়াই দি পঠিয়াইছিলে আৰু সেই সলিউশ্যনটো হৈছে আমাৰ ইউনিভাৰ্চিটিৰ পৰা যদি আমি দেৰগাঁও চাইডে আহি থাকোঁ ঠিক 5 মিনিটৰ পিছতে এইটো শিৱ বাবাৰ মন্দিৰ পাওঁ আৰু যদি আমি খোজেৰে আহোঁ তেন্তে আমাৰ 15 মিনিটমান লাগে এটা কথা ইয়াত বেলেগ হৈছে সেইটো হৈছে ঘৰত থাকিলে মই ৰাতিপুৱাই আৰু গধূলি 2টা সময়তে পূজা কৰিব পাৰোঁ কিন্তু ইয়াত যিহেতু মোক অকল 12টা বজাৰ পিছতহে ইউনিভাৰ্চিটিৰ গেটৰ পৰা ওলাবলৈ দিয়ে সেইকাৰণে মই 4টা 4:30 মান বজাতহে পূজা কৰোঁ নমো নমঃ ওম গণপতি দেৱতায় ভেও নমো তাস্যৈ নমো নমঃ ওম গৌৰী গণেশায় ভেও নমো তাস্যৈ নমো নমঃ ओम शनि शांति राहु शांति केतु शांति शुक्र शांति बृहस्पति शांति शांति नवग्रह शांति शांति प्रेम से बोल दीजिए भक्त और भगवान की जय अपने गुरु महाराज की जय नगर पास्ती की जय उमापति महादेव संग प्रचंड नमो ताशय नमो नमः ओम नमः शिवाय बाबा नमः शिवाय गिरिजावल्लभ नमः शिवाय ओम नमः शिवाय बाबा नमः शिवाय पार्वती वल्लभ नमः शिवाय মন্দিৰটোত জানেনে কেৱল শিৱ ভগৱানেই নাই বজৰংবলী ভগৱানো আছে আৰু লগতে দুৰ্গা মাও আছে শিৱৰ বাবাৰ ওচৰত দৰ্শন কৰি মেলি মই সদায় যাওঁ বজৰংবলী ভগৱানৰ ওচৰত যিহেতু মই সদায় হনুমান চালিচা গাওঁ সেইকাৰণে মই হনুমানকো বহুত বেছি বিশ্বাস কৰোঁ তাৰপিছতে যাওঁ মই দুৰ্গা মাৰ ওচৰতো প্ৰাৰ্থনা কৰাৰ পিছত আকৌ মই আহোঁ শিৱ বাবাৰ ওচৰত আৰু তাৰলৈ গৈ মেলিয়ে মই গৌ মাতাৰ ওচৰলৈ যাওঁ গৌ মাতাৰ ওচৰতে মই প্ৰাৰ্থনা কৰাৰ পিছতে তাতে মই আপদ উদ্ধাৰ গাওঁ আপদ উদ্ধাৰ গোৱাৰ পিছতে মই এয়া পণ্ডিতজীক সেৱা লওঁ পণ্ডিতজীৰ সেৱা লোৱাৰ পিছতে মোৰ সম্পূৰ্ণ হৈ যায় শিৱ ভগৱানৰ সোমবাৰৰ দিনটো তাৰপিছতে মই আহি মেলি লগালগ নাখাওঁ সূৰ্য ডুবোৱাৰ পিছতহে মই খাওঁ আৰু পূজা কৰি আহি মেলি ইমান যে মনটো শান্তি লাগে নহয় আপোনালোকক মই ভাষাৰে বুজাব নোৱাৰোঁ ঠিক মোৰ নিচিনাই আজি কিমান মানুহে চাগে শিৱ বাবালৈ ব্ৰত থৈছে আৰু লগতে প্ৰাৰ্থনা কৰিছে হয় নহয় কওকচোন কেৱল মোৰ বাবেই নহয় মই পৃথিৱীত যিমান মানুহ আছে সকলোৱে যেন ভালে কুশলে থাকিবলৈ তাৰে কামনা কৰিলোঁ তাৰপিছতে মই উভতি আহিলোঁ ইউনিভাৰ্চিটিলৈ কেইটামান কাম আছিলে তাকো কৰি ল'লোঁ কেৱল কেইটামান দিন আৰু এইখন ইউনিভাৰ্চিটি সঁচাকৈ দেই সময়বোৰ যে কেনেকৈ যায়গৈ পাত্তাই নাপাওঁ আহিছিলোঁহে কেইদিনমানৰ আগত ইমান পটককৈ 2 বছৰ হৈয়ে গ'ল জানেনে বাৰু ৰাইজ আজি ব্লগটো মই ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকৰ যদি ভাল লাগে প্লিজ ডু লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব হৰ হৰ মহাদেৱ